একদম বহুত বেছি বেয়া লাগিছে। আপোনালোক সকলোৱে গম পাইছে আমাৰ সকলোৱে পূৰা জনপ্ৰিয় মানে কি সকলোৱে একদম হাৰ্ট পূৰা ভিতৰত থকা যিজন গায়ক আছিলে মানে একদম বহুত বেছি দুখ লাগি গৈছে। এইমাত্ৰ খবৰটো আহিছে তো জুবিন গাৰ্গৰ বোলে মৃত্যু হৈছে। তো বহুত বেছি বেয়া লাগিছে মানে কথাটো শুনি পিনি। কি ক'ম, মানুহ কেতিয়া মৰে কেতিয়া কি হয় কোনো ক'ব নোৱাৰে। মানুহ জন্ম মৃত্যু কেনেকৈ ক'ত কি হৈ যায় কি ক'ম। জুবিন গাৰ্গৰ মানে যিটো এটা নিউজ পাইছোঁ মানে জাষ্ট তো বহুত বেছি বেয়া লাগিছে। বোলো ভিডিঅ' এটা বনাই দিওঁ। তো কি ক'ম, তো জুবিন গাৰ্গে বহুত কিবা কিবি কৰি থৈ গ'ল আমাৰ কাৰণে, বহুত কিবা কিবি কি কৰা নাই তেখেতে মানে বহুত মানে কথাটো শুনি মানে গাইছ এই গাৰ পৰা চিঞৰি পৰা উঠি গৈছে বুলি ক'ব লাগিব। জুবিন গাৰ্গে বহুতখিনি কথা কৈ থৈ গৈছিলে। কিন্তু যেতিয়া মৃত্যুৰ সময়ত বোলে এই গানটো লগোৱাৰ কথা কৈছিল, মই মৰিলে এইটো গানে বাজিব কিন্তু। So this song is so important for you, for me, for everyone. তেখেত গৈছিলে মানে ছিংগাপুৰত কিবা এটা পেৰাগ্লাইডিং কিবা এটা কৰিব গৈছিলে। তো তেনেকৈ পূৰা অলপ আক্ৰান্ত হৈ পিনি তো যিটো ছিংগাপুৰৰ ICUতে পূৰা এডমিট হৈ আছিলে। আমি বহুত প্ৰাৰ্থনা কৰিছিলোঁ তেখেতে সোনকালে সুস্থ হওক, আমাৰ মাজত আকৌ আহক। কিন্তু যিখিনি ভাবিছিলোঁ মানে নহ'লগৈ। কি ক'ম, বহুত বেছি বেয়া লাগিছে মানে কি ক'ম গাইছ। এনেকৈ কথা একদম কথা নোলাই গৈছে মানে। এইটোৱে মানে প্ৰাৰ্থনা থাকিল এতিয়া। তো তেখেত য'তেই আছে তেনেকৈ শান্তিত থাকক, এতিয়া যেনেকৈ আছিল তেনেকৈ থাকক। তো সকলোৱে ভিডিঅ'টোত পূৰা জুবিন দাৰ শান্তিত থাকিব মানে একদম কমেণ্ট কৰক যিমানখিনিলৈকে পাৰে। তো কি ক'ম, ইমানখিনি আছিলে বোলো এটা ধুনীয়াকৈ নিউজ আপোনালোকৰ মাজত। মানে নিউজটো গোটেই ওলাই আছে গম পাইছে। বোলো ভিডিঅ' এটা বনাই ধুনীয়াকৈ জনাই দিওঁ। বাদ বাকী যিমান যি হ'লেও ওম শান্তি, তেখেত য'তেই আছে শান্তিত থাকক।